নমস্কাৰ। কৃষ্টিমালাৰ হৈ মই পাপৰি শইকীয়া বৰাই আপোনালোক সকলোকে ওলগ জনালোঁ। আজি 14 অক্টোবৰ। আজিৰ এই তাৰিখতেই জন্ম হৈছিল এজন যুগনায়কৰ। হয়, 1864 চনৰ 14 অক্টোবৰ তাৰিখে আহিন মাহৰ পবিত্ৰ লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হৈছিল অসমীয়া সাহিত্যৰ এজন মহিৰুহৰ। নাম তেখেতৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। যিজন বেজবৰুৱাৰ প্ৰতিভা আৰু কৰ্মেৰে আলোকিত হ'ল অসমীয়া সমাজ, সাহিত্য আৰু সংস্কৃতি। আজি আমি এই মহিৰুহজনক তেখেতৰ জন্ম দিৱসৰ তাৎপৰ্যপূৰ্ণ ক্ষণত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ কৰ্ম, সাহিত্য প্ৰতিভা আৰু জীৱনচৰ্যাৰ ওপৰত আলোকপাত কৰিবলৈ এটি চমু অনুষ্ঠান আপোনালোকলৈ লৈ আহিছোঁ। এই অনুষ্ঠানত মোক সংগ দিবলৈ আহিছে নৱপ্ৰজন্মৰ দুজন প্ৰতিনিধি। এয়া মোৰ লগত আছে নাতাশা ভেৰুৱা। নমস্কাৰ। আৰু জ্যোতিষ্মান বৰা। নমস্কাৰ। তেওঁলোক দুয়োজনেই গীত, নৃত্য, আবৃত্তি, চিত্ৰকলা আদিৰ লগত জড়িত সংস্কৃতিবান মনৰ প্ৰতিনিধি। তোমালোকক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। লক্ষ্মীনাথ বেজবৰুৱা, তোমালোকে যিসকল প্ৰখ্যাত অসমীয়া ব্যক্তিৰ নাম শুনিছা তাৰ মাজত হয়তো এই নামটো এটা অন্যতম নাম, নহয় জানো? নিশ্চয়কৈ এই নামটো তোমালোকৰ কাৰণে অপৰিচিত নহয়। আমাৰ অসমীয়া জাতীয় জীৱনৰ কোনো মানুহেই হয়তো অপৰিচিত নহয়। মই প্ৰথম নাতাশালৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। এই যে আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ পুৰোধা ব্যক্তিসকলক আমি একোটা একোটা বিশেষ বিশেষণেৰে জানো, যেনেকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যেনেকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আমি লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি জানো? আমি তেওঁক সাহিত্যৰথী বুলি জানো। নিশ্চয়, তেখেতক আমি সাহিত্যৰথী বুলি জানো। কিয় কোৱা হয় তেখেতক সাহিত্যৰথী বুলি? কাৰণ তেওঁ এই সাহিত্যৰ ৰথখন আগবঢ়াই নিছে। হয়, সাহিত্যৰ ৰথখন তেওঁ কিয় আগবঢ়াই নিব লগা হ'ল তাৰো আচলতে আঁৰত এটা কাহিনী আছে। প্ৰত্যেকটো কথাৰে এটা সামাজিক প্ৰেক্ষাপট থাকে, নহয় জানো? গতিকে এই যে তেখেতক সাহিত্যৰথী বুলি কোৱা হ'ল, অসমীয়া সাহিত্যত তেখেতৰ যি মহান ভূমিকা, ইয়াৰ কথা ক'বলৈ হ'লে আমি বহুত দিন আগলৈ ঘূৰি যাব লাগিব। আমি সেই সময়টোলৈ ঘূৰি যাব লাগিব যিখিনি সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। সেইখিনি সময়ত সামাজিক আৰু সাহিত্যিক সাংস্কৃতিক প্ৰেক্ষাপট কেনেকুৱা আছিল জানিব লাগিব। আচলতে কি জানা, তোমালোকে হয়তো নাজানিব পাৰা আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ সময়ছোৱাত বা তেওঁলোকৰ শৈশৱ কৈশোৰৰ কালছোৱাত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি খুব সংকটপূৰ্ণ অৱস্থাত আছিল। সেয়া আছিল জাতিৰ জীৱনৰ এক বিপন্ন সন্ধিক্ষণ। কাৰণ আমাৰ অসমীয়া সংস্কৃতিক, ভাষাক, সাহিত্যক এক উচ্চ আৰু গৰিমাময় ৰূপত উপস্থাপন কৰি গৈছিল কোনে? মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে, নহয় জানো? আৰু আহোম ৰাজত্বৰ শেষ সময়লৈকে এই গৰিমাময় কালছোৱা বৰ্তি আছিল। কিন্তু তাৰপিছত ব্ৰিটিছৰ শাসনকালত লাহে লাহে অসমীয়া ভাষা সংকটলৈ গ'ল, অসমীয়া সাহিত্য সংস্কৃতি অৱনমিত হ'ল। আৰু তোমালোকে হয়তো নাজানা, খুব দুখৰ কথা, ব্ৰিটিছৰ সেই ৰাজত্ব কালছোৱাতে এটা গভীৰ ষড়যন্ত্ৰ বলি হৈছিল আমাৰ অসমীয়া ভাষাটো। আৰু অসমীয়া ভাষাটো অসমতেই কি হৈছিল, স্কুল আদালতৰ পৰা বিতাড়িত কৰি দিয়া হৈছিল। অসমীয়া মানুহে ঘৰত অসমীয়া ভাষা ক'ব, কিন্তু স্কুলত তেওঁলোকে বাংলা ভাষা লিখিব লাগিব, বাংলা ভাষাত পঢ়িব লাগিব। কিমান দুখৰ কথা চোৱা। যদি ভাষাৰে তেনেকুৱা দুৰ্গতি হয় তেতিয়াহ'লে সাহিত্যৰো কেনেকৈ উন্নতি হ'ব? আমিতো জানো ভাষাই সাহিত্যৰ মূল, হয়নে? গতিকে ভাষাৰ অৱস্থা বেয়া হ'ল, সাহিত্যৰ অৱস্থা বেয়া হ'ল। তাৰ বহুদিন পিছত যেতিয়া খ্ৰীষ্টান মিছনেৰীসকল আহি ধৰ্ম প্ৰচাৰ কৰিবলৈ ল'লে, তেওঁলোকে এই কথাটোৰ গুৰুত্বতা উপলব্ধি কৰি অসমীয়া ভাষাক বহুত চেষ্টা কৰি পুনৰ আকৌ প্ৰতিষ্ঠা কৰিলে। তাৰ কাৰণে আমি আচলতে মিছনেৰীসকলৰ ওচৰত সদায় কৃতজ্ঞ থাকিব লাগে। বাৰু যি কি নহওক, ভাষাটো উদ্ধাৰটো হ'ল, কিন্তু সাহিত্যৰ অৱস্থা হ'ল তেনেই চালুকীয়া। ভাষাৰ অৱস্থা হ'ল তেনেই থুনুক থানাকৈ মাত ফুটা কেঁচুৱাৰ দৰে। কাৰণ ইমান দিনৰ পিছত ভাষাটো আকৌ পুনৰ উদ্ধাৰ কৰা হৈছে। ঠিক তেনেকুৱা প্ৰেক্ষাপটতে যুৱক লক্ষ্মীনাথ বেজবৰুৱা যেতিয়া তেওঁলোকে কলেজীয়া জীৱনলৈ আহিল, তেওঁলোকৰ দায়বদ্ধতা আৰু তেওঁলোকৰ প্ৰতিভাই পুনৰ অসমীয়া সাহিত্য আৰু ভাষাক এটা নতুন গতি প্ৰদান কৰিলে। তেওঁলোক যেতিয়া উচ্চ শিক্ষা লাভৰ কাৰণে কলিকতালৈ গ'ল, তাত গৈ তেওঁলোকে উপলব্ধি কৰিলে যে আমাৰ নিজৰ ভাষাটোৰ প্ৰতি, জাতিটোৰ প্ৰতি আমাৰ কৰণীয় বহুতখিনি আছে। গতিকে তেওঁ লগত আৰু দুজন সতীৰ্থ আছিলে দেই, তেওঁৰ সৃজন সতীৰ্থ
লক্ষ্মীনাথ বেজবৰুৱাৰ লগত আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। আচলতে অসমীয়া সাহিত্যক তেওঁলোকক কি বুলি কয় বাৰু? ত্ৰিমূৰ্তি। গুড। তেওঁলোক তিনিজনে মিলি বহুত মানে আলোচনা বিলোচনা কৰিলে আৰু জোনাকী নামৰ এখন আলোচনীৰ জন্ম দিলে। লগে লগে আৰম্ভ হ'ল অসমীয়া সাহিত্যত জোনাকী যুগৰ। আৰু অসমীয়া সাহিত্যই পুনৰ নতুন গতি পালে, প্ৰাণ পালে। প্ৰকৃতাৰ্থত জোনাকী যুগে যেন জোনাকী কঢ়িয়াই আনিলে। নামটো কিন্তু তাৎপৰ্যপূৰ্ণ, নহয়নে? জোনাকী যুগে যেন জোনাকী কঢ়িয়াই আনিলে। গতিকে অপাৰ দায়বদ্ধতাৰে লক্ষ্মীনাথ বেজবৰুৱা যে এজন সাহিত্যিক, আমি জানো তেখেতে প্ৰতিটো দিশত সাহিত্য ৰচনাৰাজি লিখিছে, গীত লিখিছে, কবিতা লিখিছে, উপন্যাস, নাটক, প্ৰবন্ধ, প্ৰতিটো দিশত ৰস ৰচনা, প্ৰতিটো দিশত লিখিছে। কিন্তু তাৰ আঁৰত এটাই কথা, জাতীয় চেতনা, জাতীয় দায়বদ্ধতা, ভাষাৰ প্ৰতি ভাল পোৱা, দেশৰ প্ৰতি ভাল পোৱা। কাৰণ আগুৱাই লৈ যাব লাগিব আমাৰ ভাষাটো। গতিকে আমি আচলতে সাহিত্যিক দৃষ্টিভংগীৰ পৰা নহয়, এজন স্বদেশ অনুৰাগী ব্যক্তি হিচাপেহে আমি প্ৰথম লক্ষ্মীনাথ বেজবৰুৱাক শ্ৰদ্ধা কৰাটো আমি উচিত, নহয়নে? হয়। গতিকে আমিতো ক'লোৱেই সকলো দিশত তেখেতে ৰচনাৰাজি লিখিছিলে। মই তোমালোকক ক'লোৱেই যে সেইখিনি সময়ত ভাষা সাহিত্যৰ কেনেকুৱা সংকটজনক অৱস্থা হৈছিলে। ইমানখিনি কথা আমি পাতিলোৱেই। গতিকে আমি ভাবোঁ এইখিনিতে আমি তেখেতৰ ৰচিত এটি কবিতা যদি আমি নাটাছাৰ মুখেৰে শুনো খুব ভাল লাগিব, নহয়নে? নাটাছা, তুমি এটা আবৃত্তিৰ একাংশ হ'লেও আমাক কৰি শুনোৱা। হয়, নিশ্চয়। আবৃত্তি কৰিবলৈ ওলোৱা কবিতাৰ শিৰোনাম অসম সংগীত। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুবুজো নলওঁ কম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল। সতী জয়মতী সতীত্বতে জেৰে, অসমী আই প্ৰবল। বাজক দবা, বাজক শংখ, বাজক মৃদং খোল। অসম আকৌ উন্নতি পথত, জয় আই অসম বুল। যতন কৰিলে সৰু বৰ হয়, তামুলী মোমাই ক'লে, ৰজা হৈ ৰাম ৰজা হ'ব পাৰি। ৰুদ্ৰ সিংহে দেখুৱালে, বাজক দবা, বাজক শংখ, বাজক মৃদং খোল। অসম আকৌ উন্নতি পথত, জয় আই অসম বুল। ধন্যবাদ। কিমান সুন্দৰ চোৱা। প্ৰতিটো পংক্তিয়ে, প্ৰতিটো শব্দই আমাক কি সোঁৱৰাই দিছে? আমাৰ অতীত গৰিমা, অতীতৰ সৌৰ্য বীৰ্যৰে মনত পেলাইছে, অসমীয়া জাতিটোক জাগিবলৈ কৈছে। সেইকাৰণে মই কৈছোঁ যে তেওঁলোকৰ ৰচনাৰাজিৰ মূলতে কি আছে? দায়বদ্ধতা আছে আচলতে, জাতীয় দায়বদ্ধতা। জাতিক আগুৱাই নিয়া, নিজৰ নাম যশস্যা খ্যাতিৰ কাৰণে লেখা নাই, নিজে ডাঙৰ সাহিত্যিক হ'বৰ বাবে লেখা নাই। কলমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সমাজ সংস্কাৰৰ, জাতিটোক জগাই তোলাৰ, জাতিটোক প্ৰেৰণা দিয়াৰ। সঁচাকৈ ভাবিলে আমাৰ শ্ৰদ্ধাত মানে এতিয়াও মোৰতো দুখ খাই যায়, নহয়নে? হয়। মই জ্যোতিষমানৰ ওচৰলৈ আহিছোঁ। জ্যোতিষমান, লক্ষ্মীনাথ বেজবৰুৱা এই নামটো প্ৰথম তুমি কেনেদৰে তোমাৰ জীৱনলৈ আহিছে বা তুমি কেনেকৈ শুনিছা তেখেতৰ নামটো? মই প্ৰথম তেওঁৰ বুঢ়ী আই সাধুৰ পৰা তেওঁক চিনি পালোঁ। বুঢ়ী আইৰ সাধু, সঁচাকৈ ভাল কথা ক'লা। কিন্তু বুঢ়ী আইৰ সাধু বুলি কোৱাৰ লগে লগে আমি নষ্টালজিক হৈ যাওঁ, কাৰণ সৰুকালতে বুঢ়ী আইৰ সাধু আমি পঢ়িছিলোঁ। আজি আমি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিখিনি দায়বদ্ধতা অনুভৱ কৰোঁ, সাহিত্যৰ ক্ষেত্ৰত যি সামান্যতম আমাৰ বৰঙণি, সেয়া হয়তো বুঢ়ী আইৰ সাধুৱে তাৰ বাট মুকলি কৰি দিছিল। তুমি বুঢ়ী আইৰ সাধু কোনকেইটা সাধু বেছি ভাল পোৱা কোৱাচোন? মই বুঢ়ী আই সাধুৰ আটাইতকৈ বেছি ভাল পাওঁ চুটিবাই আৰু তীখৰ। চুটিবাই তীখৰ, হয়। তাৰপাছত বুদ্ধি শিয়াল আৰু বুঢ়া বুঢ়ী, লটকন, নুমলী আপু, সেইকেইটা সাধু মোৰ বহুত বেছি ভাল লাগে। কেলে ইমান ভাল লাগে? সেইকেইটা সাধু মানে পঢ়ি এফালৰ পৰা নীতি শিক্ষাও পায় আৰু এফালৰ পৰা বহুত হাঁহি উঠা মানে নীতি কথা আছে। নীতি কথা, হয় হয়। সাধুবিলাক আচলতে বহুত গুৰুত্বপূৰ্ণ জীৱনত। সাধু শুনি থাকিলে সৰু ল'ৰা ছোৱালীৰ কল্পনা শক্তি বৃদ্ধি পায়। তেনেকেই তেওঁলোকে গৈ কলম ল'বলৈ শিকে, লিখিবলৈ শিকে, আৰু সাধুৱে আমাক নীতি শিক্ষাও দিয়ে আৰু আমাক আনন্দও দিয়ে, হয়নে বাৰু? হয়। হয়নে? বাইদেউ, আপোনাক মই এইখিনিতে প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ। কোৱাচোন। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ বুলি কিয় কোৱা হয়? ৰসৰাজ, হয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলিও আমি কওঁ, নহয়? যেনেকৈ সাহিত্যৰথী বুলি কওঁ, খুব ৰসৰ ভঁৰাল মানে।
ইমানেই হাঁহি উঠা ৰচনাবিলাক লিখিছিলে মানে নোমল চিকৰপতি নিকৰপতি সাধুবিলাকৰ কথাটো তুমি ক'লাই তাৰ বাদেও মানে ভূপেন্দ্ৰ বৰুৱা নামৰ মানে হাস্যভংগৰ চৰিত্ৰ সৃষ্টি কৰি তেওঁ মানে মানুহক খুব মানে হহুৱাইছিলে এটা নিৰ্দোষ হাস্যৰসৰ মানে সোৱাদ দিছিলে কিন্তু এইখিনি এটা কথা কওঁ দেই এই যে হাঁহি উঠা হেৰিবোৰ কেৱল আমাক হহুৱাবৰ কাৰণে নহয় কিন্তু তাতো উদ্দেশ্য আছিলে মানে কি জানা তেওঁকতো মইতো বাৰে বাৰে তোমালোকক কৈছোঁ যে তেওঁ মানে জাতিটোক জগাবলৈ বা কিছুমান কুসংস্কাৰ ৰোধ কৰিবলৈ বা জাতিটোক জাতীয় দায়িত্ব চেতনাবিলাক সোঁৱৰাই দিবৰ কাৰণে তেওঁ লিখিছিলে কিন্তু সমসাময়িক সমাজখন আছিলে প্ৰায় নিৰক্ষৰ মানে মানুহবিলাকে ইমান গভীৰ কথা উপলব্ধি কৰিবলৈ নাজানিছিলে সেইকাৰণে তেওঁ বিচাৰিছিলে ৰসাল কথাৰ মাজেৰে হাঁহি উঠা কথাৰ মাজেৰে যাতে মানুহক শিক্ষাটো দিব পৰা যায় মানে তেতিয়া তেওঁলোকে পঢ়িবলৈ মন কৰিব বা আনে ক'লেও কোনোবাই পঢ়ি দিলেও শুনিবলৈ মন কৰিব তেনেকৈ মুখে মুখে বাগৰি হয়তো এই কথাবিলাকে তেওঁলোকক এটা শিক্ষণীয় দিশ দিব গতিকে চোৱা সাহিত্যৰথী আৰু ৰসৰাজ এই দুয়োটা উপাধিয়ে তেওঁৰ ক্ষেত্ৰত কিন্তু একেবাৰে খাপ খাই পৰিছে তেখেতৰ ৰচনাৰাজি সকলো ক্ষেত্ৰতে বিস্তৃত কিন্তু এইখিনিতে এটা কথা কওঁ যিজন মানুহে ভূপেন্দ্ৰ বৰুৱাৰ দৰে হাঁহি উঠা চৰিত্ৰ সৃষ্টি কৰিছে বিভিন্ন সাধুকথাৰ মাজত আমাক সাংঘাতিক ধৰণে হাস্যৰসৰ আমাক সম্ভেদ দিছে সেই মানুহজনে কিন্তু শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে তত্ত্বগধুৰ প্ৰবন্ধ ৰচনাৰেও অসমীয়া সাহিত্যত এটা নিজস্ব স্থান লৈছে ইমান সুগভীৰ ৰচনাৰাজি ইমান তেখেতৰ বিচক্ষণ তেখেতৰ লেখনি ইমানেই অধ্যয়ন পিপাসু গতিকে সাংঘাতিক প্ৰতিভা আচলতে এচাইডে ইমান গভীৰ তত্ত্বমূলক লেখনি অন্য চাইডে সাধু কথা অন্য চাইডে হাস্যব্যংগ লেখনি অন্য চাইডে কবিতা গীত চুটি গল্প প্ৰথম অসমীয়া চুটি গল্পটোতো তেওঁ লিখিছিলে গতিকে সেই গোটেইবিলাক ৰচনাৰাজিৰ মাজত আচলতে বেজবৰুৱাদেৱক আমি কোনফালে বিশ্লেষণ কৰিম তেখেত সদায় অনন্য আচ্ছা ইমানখিনিতো আমি কথা পাতিয়ে আছোঁ তাৰ মাজতে আমি এতিয়া যদি এটা যদি গীত শুনিবলৈ পাওঁ তেখেতৰ ৰচিত অকণমান দুফাকিমান জ্যোতিষ মানে শুনালে আমি ভাল পাম হয় আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুবুজো নলংগ আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুবুজো নলংগ শংকৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহুত বল সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল জয় আই অসম বোল ধন্যবাদ অতি সুন্দৰ চোৱা গীততো একেটাই কথা অসমৰে জয় ভাষাৰ জয় সাহিত্যৰ সংস্কৃতিৰ জয় কিমান দায়বদ্ধতা থাকিলে কিমান স্বদেশৰ প্ৰতি গভীৰ ভালপোৱা থাকিলে মানুহৰ প্ৰতিটো ৰচনাৰাজিৰ মাজত দেশৰ কথা আহিব পাৰে যিসকল অসমীয়া লেখকে যিসকল দায়বদ্ধ লেখকে অসমীয়া ভাষা সাহিত্যক সদায় আগুৱাই নিবলৈ চেষ্টা কৰিছে তাৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম সেইকাৰণেতো সাহিত্যৰথী ৰথৰ সাৰথীজন সদায় মুখ্য যুদ্ধত এখন ৰথৰ সাৰথীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লয় তেওঁ ৰথৰ সাৰথী হৈ সাহিত্যৰ ৰথখন আগুৱাই লৈ গৈছিল কিন্তু এইখিনিতে এটা কথা কওঁ আজিৰ সমসাময়িক সমাজত আচলতে বৰ দুখৰ কথা যে নৱপ্ৰজন্মই অতীত ইতিহাসৰ গৰিমাবিলাক পাহৰি গৈছে তেওঁলোকে কিছুমান পুৰণি আমাৰ যিসকল মহান সাহিত্যিকসকল কবিসকলৰ নাম পাহৰি গৈছে তোমালোকে ভাবানে যে সেইসকলক আগবঢ়াই লৈ যোৱাটো চৰ্চা কৰাটো তোমালোকৰ কৰ্তব্য বুলি ভাবানে হয় ভাবোঁ গতিকে তোমালোকে সময় পালে এইবিলাক পঢ়িবা অনুভৱ কৰিবলৈ চেষ্টা কৰিবা আজি অসমীয়া ভাষা সাহিত্যৰ যথেষ্ট সমৃদ্ধিময় অৱস্থা আমাৰ ভাষাৰ অনেক সাহিত্যিকে বহুত ডাঙৰ ডাঙৰ বঁটা পাইছে বিভিন্ন ভাষালৈ অনুদিত হৈছে অসমীয়া সাহিত্যৰ বিভিন্ন গ্ৰন্থ
কিমান সুন্দৰ সুন্দৰ আমি নিজেই পাওঁ যে গ্ৰন্থমেলাত আজি দেখোন কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয় আমি নিজেও গ্ৰন্থ কিনো কিন্তু মনত ৰাখিবা দুৱাৰখন মুকলি কৰিছিল বেজবৰুৱাদেৱৰ দৰে মানুহে তেওঁলোকে ভেটি বান্ধিছিল সকলো ক্ষেত্ৰত ভেটিটো শিপাটো পাহৰি যোৱাটো মানুহৰ কাৰণে উচিত কেতিয়াও নহয় গতিকে আজৰি সময় পালে তোমালোকে পঢ়িবা তোমালোকতকৈ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবা যাতে বুঢ়ী আইৰ সাধুখন পঢ়ে আমি জানো বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মাধ্যম আছে আমি সময় পাৰ কৰিবলৈ বিভিন্ন আজিকালি মোবাইল আছে কিবা আছে কিন্তু আমি তথাপিতো এই কিতাপবিলাক পঢ়িব লাগে গতিকে তোমালোকে চৰ্চা কৰিবা আজি তেখেতৰ মৃত্যু দিৱস বা জন্ম দিৱস বুলি নহয় অসমীয়া মানুহ হিচাপে আমাৰ কৰ্তব্য হয় আমাৰ দায়িত্ব হয় যি আমাৰ ভাষাটো উদ্ধাৰৰ কাৰণে যি আমাৰ ভাষাটো আগুৱাই নিবলৈ ইমানখিনি কাম কৰিছিল আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিম যে কোনোবাই হয়তো বেজবৰুৱাদেৱৰ লেখনি নপঢ়িব পাৰে কোনোবাই হয়তো নাজানিবও পাৰে যে তেখেত ইমান বহুমুখী প্ৰতিভাৰ অধিকাৰী তেখেতৰ গীত নাটক কবিতা হয়তো নাজানিব পাৰে কিন্তু বেজবৰুৱাদেৱ সদায় প্ৰাতঃস্মৰণীয় সকলোৰে কাৰণে সকলো মানুহে আচলতে জানিবই লাগিব তেখেতৰ নাম কিয় বাৰু কোৱাচোন কাৰণ তেওঁ অসমৰ এই জাতীয় সংগীতটোৰ লেখক একদম শুদ্ধ কথা মোৰ আপোনাৰ দেশ গতিকে আমিতো প্ৰতি ক্ষণতে প্ৰতি অনুষ্ঠানতে প্ৰতিটো কথাতে আমি অসমৰ জাতীয় সংগীতটোকতো আমি লগত লৈ চলিবই লাগিব আমাৰ গৌৰৱ হয় আমাৰ জাতীয় সংগীতটো গতিকে সেইটো ৰচনা তেখেতেই কৰিছিল গতিকে আমি আজি কম সময়ৰ ভিতৰতে এজন মহান ব্যক্তিৰ বিশাল প্ৰতিভাৰ বিষয়ে চমু আলোকপাত কৰিছোঁ আমি জানো এটা যুগো কম হয় তেওঁলোকৰ দৰে মহান ব্যক্তিৰ আলোচনা কৰিবলৈ কাৰণ বেজবৰুৱাদেৱ একেৰাহে যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা গতিকে তেনেজন এজন ব্যক্তিৰ অন্তহীন প্ৰতিভাক আমি কম সময়ত সামৰিব নোৱাৰোঁ কিন্তু আমাৰ কাৰণে সময়ৰতো অন্তহীন নহয় সময়ৰ সীমাবদ্ধতা আছে গতিকে আহা এই মহান সাহিত্যিকজনক জন্ম দিৱসত পুনৰ আমি গভীৰ শ্ৰদ্ধা জনাওঁ আৰু সামৰণিত তেখেতৰ ভাষাৰেই আমি আকৌ কওঁ বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতি পথত জয় আই অসম বোল বেজবৰুৱাদেৱ অমৰ হওক নমস্কাৰ